মুখ্যমন্ত্ৰীৰ সমগ্ৰ উন্নয়ন যোজনাৰ অধীনত চকীহলাৰ জংফাত ৰেংমা নগা লোকনৃত্য গীতৰ কৰ্মশালা আৰম্ভ। ভেন্তাঘাটৰ পৰা 2 শিশুৰ মাতৃৰ নিৰ্দেশ। প্ৰায় পষেক দিন ধৰি নিজ ঘৰলৈ ঘূৰি অহা নাই ৰীমা ৰংফাৰ্পিৰ নামৰ 2 শিশুৰ মাতৃ। স্কুটি বনাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। মাতৃৰ অবিহনে হাহাকাৰ 2 সন্তান। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। মুখ্যমন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনাৰ অধীনত কাৰ্বি আংলং জিলাৰ চকীহলাৰ জংফা গাঁৱত 27 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ৰেংমা লোকনৃত্য গীতৰ কৰ্মশালা। অহা 12 মাৰ্চলৈ অনুষ্ঠিত হ'ব লগা এই কৰ্মশালাত ৰেংমা নগাৰ পাৰম্পৰিক নৃত্য আৰু লোকগীতৰ ওপৰত প্ৰশিক্ষণ হ'ব। এই উপলক্ষে 27 ফেব্ৰুৱাৰীত অসম সাংস্কৃতিক বিভাগৰ অধীনস্থ ডিফু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত জংফা গাঁৱত 15 দিনৰ বাবে অনুষ্ঠিত হৈছে ৰেংমা নগাৰ লোকনৃত্য গীতৰ প্ৰশিক্ষণমূলক কৰ্মশালা। 15 দিনীয়া কৰ্মশালা অনুষ্ঠানটিৰ উদ্বোধন কৰে স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি সাহিত্য পৰিষদৰ সদস্য পবিত্ৰ ৰংপি। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰংপিয়ে কয় যে ৰেংমা নগাৰ বিভিন্ন পৰম্পৰাগত তথা বৰ্ণিল লোকনৃত্য আৰু লোকগীত এই প্ৰশিক্ষণৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিব সমল ব্যক্তিসকলে। উল্লেখ্য যে ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিফু সাংস্কৃতিক কেন্দ্ৰৰ উপ সঞ্চালক হেমাৰী তকবি। জংফা গাঁৱৰ গাঁওবুঢ়া কুটিভা চেফৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত সমল ব্যক্তি চল কেন্দ্ৰ ৰেংমা চংগা চেফ ৰেংমা প্ৰমুখ্য জংফা গাঁৱৰ বুঢ়া মেথাসকল উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ ভেন্তাঘাটৰ পৰা নিৰুদ্দেশ এগৰাকী বিবাহিত স্কুটি বনাবলৈ বুলি যোৱা 16 ফেব্ৰুৱাৰীত ওলাই গৈছিল ঘৰৰ পৰা। আজি প্ৰায় পষেক দিন ধৰি নিজ ঘৰলৈ ঘূৰি অহা নাই ৰীমা ৰংফাৰ্পি নামৰ 2 শিশুৰ মাতৃ। হয়, প্ৰায় 2 সপ্তাহ ধৰি ঘৰৰ পৰা নিৰুদ্দেশ ভেন্তাঘাটৰ এগৰাকী বিবাহিত মহিলা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিজৰ স্কুটি বনাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল ভেন্তাঘাট বেপক এক গাঁৱৰ নিবাসী প্ৰদীপ তেৰণৰ পত্নী তথা 11 বছৰীয়া লং চাদৰ তেৰণ আৰু 9 বছৰীয়া ঠেং টম তেৰণৰ মাতৃ ৰীমা ৰংফাৰ্পি। আহিব বুলি মাকলৈ বাট চাই থকা 2 শিশুৰ অসহায় আৰু কৰুণ মুখ দেখি দেখাসকলৰ মনত দুখত উঠলি উঠিছে। শিশু দুটিৰ মুখলৈ চাই দুখী পৰিয়ালৰ লোকে মহিলাটিক ক'ৰবাত দেখা মাত্ৰাকে 8011391775 নম্বৰ যোগে জনাবলৈ অনুৰোধ জনাইছে। মংগলিংহি ৰিপৰ্ট কাট নিউজ। সময় দিছোঁ বাণিজ্যিক বিৰতিৰ। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Claret Unisex Salon kichengsi sopinsu lapen soar luapan kipamada dim. Karbiri sonimso rong aje nang kilia pora hut Claret Unisex Salon ahinpen nang 1 pilo isi warsai kime. Laki hair straightening 2199, hair smoothing 3299, hair rebonding 4299 lapen, keratin 4299 ador pen longpon igji. Apor kimi warsai kimi nang litum cemat mepin unni lasi labang so warsai kimi ahut nang litum tengni ne pin pen ali cuan dunik tha ning cipa bibe pin pen humri dam non lapen nang litum kemese nang tek longpon igji adin laki rongfarpi rongbirot iron bridge dung difu Karbi Anglong kachini le tho chiapan humri tame 6001213664
বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে জুতি লগা আচলতে ইয়াৰ আঁৰত কি আছে ইয়াৰ আঁৰত আছে কাঞ্চ সৰিয়হৰ তেল স্বাস্থ্যসন্মত বিশুদ্ধ আৰু সোৱাদযুক্ত বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সমগ্ৰ কাৰ্বি আংলং জিলাতে জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী পালনৰ বাবে ইতিমধ্যে বিভিন্ন সামাজিক দল সংগঠনে লৈছে প্ৰস্তুতি কাৰ্বি আংলং লেবাৰ ইউনিয়ন চমুকৈ কালু তৰফৰ পৰাও কাৰ্বি জাতিৰ নায়কৰ মৃত্যু বাৰ্ষিকীৰ পালনৰ বাবে উদ্যোগ লৈছে দিনজোৰা কাৰ্যসূচীৰে কালুৰ উদ্যোগত জননায়ক চেমছন সিং ইংটিৰ ৭২ সংখ্যক মৃত্যু বাৰ্ষিকী পালনৰ বাবে এক বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিছে কাৰ্বি আংলং জিলাত শান্তি তথা প্ৰগতি অনাৰ লগতে শ্ৰম সংস্কৃতিক সাধাৰণ ৰাইজৰ মাজত নিবলৈ কালুৱে প্ৰয়াত নেতাগৰাকীৰ জীৱনজোৰা কৰ্ম সাধনাৰ বিষয়ে আলোচনা কৰাৰ লগতে প্ৰকৃত শ্ৰম সংস্কৃতি গ্ৰহাত প্ৰয়াস কৰিব আৰু এইলৈ শ্ৰম পাৰদৰ্শিতাৰ বাবে কাছা ষ্টেডিয়ামৰ সমীপত ফৰেষ্ট কলনীত লেবাৰ কাৰ্যালয় আৰু লামটিং ৰোডৰ 5 কিলোত শ্ৰম প্ৰশিক্ষণ কাৰিকৰী মুকলি কৰা হ'ব here to sketch out the work he has done, and we are going to train our skills developments on behalf of Karbi Anglong labor unions at different places. We are going to launch the labor skill training center. That is why we are going to focus these labor unions as the one of the international chapter in Difu towns as well as the municipal board areas that we are going to discuss to the 65,000 populations here in these Difu cities. And we are going to declare for the tomorrow programs that we are going to commemorate the Samson Singh Ingti, what he has experienced, what he has touched in these general people for Karbi Anglong districts. And we are going to focus his life histories as well as his achievement that he has done the tremendous work in Difu towns as well as the whole Karbi Anglong and northeastern states of India, as well as he are also going to declare to the labor laws in the international chapter. That is why we are following his remarkable টেকেলাং জোনত ৱেলবৰ্ণ ইংলিছ স্কুলত ইতিমধ্যে আৰম্ভ হৈছে 9 সংখ্যক বছৰীয়া খেল ধেমালি 26 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত খেল ধেমালি দিৱসৰ আৰম্ভণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে চামিলাংছ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিদ্যালয়খনৰ 9 সংখ্যক বছৰীয়া খেল ধেমালিৰ অনুষ্ঠান মুকলি কৰে পুৱা বিদ্যালয়খনৰ অধ্যক্ষ ৰাজু ৰংহাঙৰ পতাকা উত্তোলন মাৰ্চ পাষ্ট অনুষ্ঠানেৰে শুভাৰম্ভণি কৰা হয় টেকেলাং জোন ৱেলবৰ্ণ ইংলিছ স্কুলৰ 9 সংখ্যক খেল ধেমালিৰ কাৰ্যসূচী বিশিষ্ট সমাজকৰ্মী মিৰ্জেন তকবীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত চামিলাংছ উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীধৰ ৰাভাই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও খেল ধেমালি প্ৰথম দিনৰ কাৰ্যসূচী উন্মোচন কৰে ছাত্ৰ ছাত্ৰীৰ মাৰ্চ পাষ্ট ড্ৰিল প্ৰদৰ্শন আৰু পাৰম্পৰিক নৃত্যৰে শুভাৰম্ভণি হোৱা বৰ্ণাঢ্য অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু স্থানীয় বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ